নমস্কাৰ বন্ধুসকল, তো স্বাগতম জনাইছোঁ ভাতিজা এখন ইউটিউব চেনেললৈ। আজি 2022 যাবলৈ ওলাইছে। তো আজি খানা খাই 2022ক বিদায় দিবলৈ ওলাইছোঁ। তো আমি সকলোৱে একগোট হৈ সৰুকৈ এটা খানা আয়োজন কৰিছোঁ। মানে নাচ গান বহুত হ'ল, এতিয়া 2022 যাব ওলাইছে। 2023 আহি আমাৰ মাজত অকণমান পিছতে আহি পাবই। 2023 লিখিব লাগিব অকণমান পিছত। আপুনি যেতিয়া এটা কিবা ডেট লিখে 2022 জেগাত 23 আহিব। তো চাওক আমি কিহেৰে খানা খাওঁ, কিহেৰে জুই পুৱাই আছোঁ, কোন আছে, কোনে কি কৰিলে 2022ত। তো শুনক তেওঁলোকৰ মুখেৰে আজি। তো বলক আগলৈ ভিডিঅ'টো মোৰ লগত উপভোগ কৰক। তো চাওক। নমস্কাৰ, মোৰ লগত এগৰাকী ভাইটি উপস্থিত আছে। তেখেতৰ মুখৰে শুনিম 2022 চনটো কেনেকৈ তেখেতে বিদায় দিছে বা দিব। এতিয়ালৈকে দিয়া নাই, দিব 20 বা 10 মিনিট বাকী আছে এতিয়া আমাৰ হাতত। তেখেতৰ মুখৰে শুনক কেনেকৈ কি বিদায় দিলে। কোৱা ভাইটি, কেনেকুৱা কি কৰিলে? বহুত ভাল লাগিলে, আমি খানা খাই উপভোগ কৰি আছোঁ আমাৰ 2022 চনটো। এতিয়া আমি খানা বানা খাই এনজয় কৰিম। আপোনালোকেও এনজয় কৰক, চাই থাকক, ইয়াৰ লগত যোগাযোগ কৰি থাকিব। সেইখিনিয়ে। আৰু 2022 চনটোত তোমাৰ এটা মানে বিশেষ দিন, কি দিন তোমাৰ মনত ৰৈ গ'ল মানে 2022? দিনটো এনেকুৱা বহুত দিন আছে, এতিয়া ক'ব লগা বহুত আছে। চ' পাছত ভালকৈ বহুত ক'ব লগা আছে, ভালকৈ ক'ম। এতিয়া আপুনিও এনজয় কৰক, আমিও এনজয় কৰি আছোঁ। ঠিক আছে ভাইটি, তুমি ফুল এনজয় কৰা। ধন্যবাদ জনাইছোঁ তুমি মোক এইখিনি সময় দিয়াৰ বাবে। ধন্যবাদ। তো নাচা এনজয় কৰা। ঠিক আছে, হেপী নিউ ইয়াৰ গাইজ। ঠিক আছে। তো মোৰ লগত আৰু এজন দাদা আছে। তো 2022ত মই মোৰ গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিলোঁ। চ' ডেট ৱাজ মাই স্পেচিয়েল মুমেণ্ট ফ্ৰম দিছ ইয়াৰ, এণ্ড আই এম জাষ্ট এনজয়িং উইথ মাই কাজিনছ, চ' উই আৰ জাষ্ট এনজয়িং দ্য লাষ্ট মুমেণ্টছ অফ 2022, and I hope that 2023 will come with some positive vibes to my life. So that's all. Okay, thank you. And happy new year to all. মোৰ লগত বিশেষ এগৰাকী বাইদেউ আছে। আজি বাইদেৱে আমাৰ খানা চব যোগাৰ কৰিছে। বাইদেৱে মানে ইনভাইট কৰিছে আমাক খানাখন খাবলৈ 2022 উপলক্ষে। আজি বাইদেৱে আমাক মাতিছে। ইয়াত গাহৰি কি পুৰিছে কি নাজানো, খানাত গম পাম বাৰু। বাইদেউৰ মুখৰে শুনক কি বনাইছে কি বনোৱা নাই। এইগৰাকী বাইদেউ বনালোঁ মানে একো বিশেষ নহয়, জাষ্ট কি ক'ম আৰু মানে অলপ এনজয় কৰিলোঁ কাজিনছৰ লগত। চ' এতিয়া অলপ মানে পৰ্ক আছে, গাহৰি আছে, স্ম'কটো, তাৰপিছত চিকেন পোলাও অকণমান আৰু ইহঁতক মাতিছোঁ ভাইটিসকলৰ লগতে, আৰু ময়ে ডাঙৰ আৰু চ' বনাই আছোঁ আৰু। চ' হেপী নিউ ইয়াৰ গাইজ, ভালকৈ থাকক। 2022টো চবৰে ভাল হওক। 2023 যায় মানে যি ভাবি আছে যাতে সেইটো মানে ছাকচেছ হয়, মোৰো যাতে হয়, আশীৰ্বাদ কৰিব। সেইটোৱে আৰু ইয়াৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। বহুত কষ্ট কৰিছে, বহুত কষ্ট কৰিছে। ধন্যবাদ জনাইছোঁ মোৰ ফালৰ পৰা বাইদেউক। তো আগলৈ চাওক, ভিডিঅ'বিলাক চাই থাকিব। মই দেখাম কি খায় কি নাখায়। আছে বহুত মানুহ আছে ইয়াত। তো নতুনকৈ খুলিছে ইউটিউব চেনেল, ইয়াত জুই জ্বলি আছে, আপোনালোকে চাব পাৰে। জুই নুমাই গৈছে, এইবিলাক আগুৱাই গৈ জুই জ্বলি যাব, কোনো টেনশ্যন নাই। জুই উঠি যাব, জ্বলাই জুই নুমাব পাৰে, জ্বলিব পাৰে। ডান্স অবিহনে জানো 2022 ডান্স ইনকমপ্লিট 2022। সেইকাৰণে বাইদেউ ভণ্টিসকলে ডান্স কৰি আছে। এয়া চাওক ডান্স। Without dance incomplete 2022. Goodbye 2022. Broken so open, I gave it till empty. Got it all back by myself. Now nobody can tempt me. If I এয়া আমাৰ খানা আজি সৰুকৈ আয়োজন হৈছে। গাহৰি পুৰা আছে, এয়া
চিকেন আছে, প্ৰফেশ্যনেল কেটাৰিং আছে। এয়া আছে বিৰিয়ানী আছে, মটৰ কাজু চাজু এইবিলাক ফ্ৰেণ্ড ড্ৰেছ আছে, তো এইবিলাক পানী আছে বটলত খাব পাৰি লৈ লৈ, টেনশ্যন নাই আছে। আৰু নিজৰে মানুহ একেলগে বহিছোঁ সেয়াই আৰু। ঠিক আছে, থেংক ইউ। পাহৰি নাযাব, পইচা নালাগে, কৰি দিব, ছাপোৰ্ট কৰি যোৱা, বাইদেউ কৈছে ছাপোৰ্ট কৰিব, সকলোৱে ছাপোৰ্ট কৰা, পইচা নালাগে। এটা ছাবস্ক্ৰাইব কৰি দিয়া নিজৰ বুলি ভাবি, তো আগুৱাই যাবলৈ চেষ্টা কৰিম। তো থেংক ইউ। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আগলৈ এনেকুৱা ভিডিঅ' আপোনালোকে পাই থাকিব। তো 2022 গুড বাই 2022।